কবিতাৰ শিৰোনাম এটা চিগাৰেট। নাজানো কিয় অন্ধকাৰ মোৰ প্ৰিয়, বহিলাও এটি এন্ধাৰ কোঠাত, হাতত এপেকেট চিগাৰেট আৰু এটি জুই শিখাৰ লাইটাৰ। এইবোৰেই মোৰ সংগী ৰাতিৰ। ব্যস্ত জীৱনত ব্যস্ত মানুহবোৰৰ পৰা লাহে লাহে আঁতৰি আহিছোঁ, এন্ধাৰৰ মাজত নিজক লুকুৱাবলৈ। অন্ধকাৰে সকলো গ্ৰাস কৰিব পাৰে, কি দুখ, কি আনন্দ, কি হাঁহি, কি সুখ, সকলো অদৃশ্য। যেন অমাৱস্যাৰ জন্তু তীব্ৰ জোৰে আঁকোৱালি ধৰে অন্ধকাৰে। চাৰিওফালে মাথো অন্ধকাৰ আৰু অন্ধকাৰ। মোৰ কোঠাত এটি সামান্য পোহৰ, চিগাৰেটডাল ঢিপ ঢিপকৈ জ্বলি আছে আৰু বিয়পি পৰিছে তাৰ ধোঁৱা। উৰে নিশা জ্বলিব এটাৰ পিছত আনটো, পেকেটৰ পিছত পেকেট।